গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ গগৈ ট্ৰেভেলিং ব্লগ। আৰু আজি আপোনালোকক এটা বস্তু দেখাব গৈছোঁ। মানে কেতিয়াবা ঘৰ ধুনীয়া থাকিলে ওচৰত এটা ষ্টেচন আছে, চাইকেলটো তালৈকে যাওঁ কেতিয়াবা, আৰু এনেই বহোঁগৈ অলপ। আৰু এইবিলাক যে দেখিছে দলংবিলাক, ইয়াৰ পৰা মানে দেখিলেতো বহুত ভাল লাগে স্পেচিয়েলি। আৰু তাত এটা বস্তু মন কৰেনে আপোনালোকে? আৰু এইবিলাক চাওক, ট্ৰেইনখনৰ দবাটোৰ ওপৰত যে এইবিলাক সৰু সৰু গোল গোল খিৰিকীৰ দৰে থাকে। কিন্তু আজি মই ক'বলৈ চেষ্টা কৰিম যে এই বস্তুকেইটা কি। চাওক, এখন ট্ৰেইনত প্ৰায় 10-12খনমান খিৰিকী থাকে আৰু 4খন দৰ্জা থাকে। কিন্তু ইমানকেইখন দৰ্জা খিৰিকী থকাৰ পাছতো ওপৰত সেইটো ভেণ্টিলেশ্যন কিয় লাগে? তো গাইজ, উদাহৰণ হিচাপে মই ধৰি লৈছোঁ এইটো এটা ঘৰ, আৰু ঘৰটোত বতাহ সোমালে ডাইৰেক্ট দৰ্জা বা খিৰিকীয়েদি সোমাব। সোমাই ওপৰত যিটো থাকে ভেণ্টিলেশ্যন থাকে, ভেণ্টিলেশ্যনত সেইফালেদি গৈ ভেণ্টিলেশ্যনেদি ওলাবগৈ, আৰু ভেণ্টিলেশ্যনেদি ওলাই ডাইৰেক্ট ওপৰলৈ যাবগৈ বতাহটো। আৰু গাইজ, ফিজিক্সৰ মতে বতাহটো কেতিয়াও তললৈ নাহে, সদায় ওপৰলৈ যায়। মই এটা উদাহৰণ দিছোঁ চাওক, যেতিয়া ডাঙৰ ধুমুহা বতাহ আহে তেতিয়া ঘৰটো বেৰবিলাকৰ একো অনিষ্ট নকৰে, কিন্তু ওপৰেদি টিংকেইখন উৰুৱাই বতাহটো ওলাই গুচি যায়। আৰু ঠিক ট্ৰেইনখন তেনেকুৱা, ট্ৰেইনখন চলি গৈ থাকোঁতে যেতিয়া খিৰিকীয়েদি বতাহটো সোমাব, আৰু ট্ৰেইনখনত সোমোৱা সেই বায়ুখিনি সদায় ওপৰেদি ওলাই যাবলৈ চেষ্টা কৰে। আৰু এই ট্ৰেইনখনৰ ভিতৰত যোনটো বায়ু সোমায়, বায়ুটো বহুত গৰম হৈ থাকে। বায়ুটো কিয় গৰম হয় জানেনে? মানে দবাটোৰ ভিতৰত যিখিনি মানুহ থাকে, সেই মানুহৰ ভিৰৰ বাবে বায়ুখিনি গৰম হয়, আৰু পিছত ঠাণ্ডা হৈ সেই ওপৰেদি ওলাই গুচি যায়। আৰু সেই বায়ুটো কাষেৰে খিৰিকীৰে ওলাই নাযায়, আৰু সেইবাবে ভেণ্টিলেশ্যন লগা থাকিবই লাগিব। এইবিলাক ভেণ্টিলেশ্যন কি কৰে, মানে ওপৰৰ পৰা অলপ ঢাকন দি ঢাকি ৰাখে, আৰু পুনৰ ফ্ৰেছ বায়ু পাবলৈ চান্স দিয়ে। চ' বুজি পালে? আৰু বিজ্ঞানৰ কিছুমান অদ্ভুত নিয়মৰ ফলত চলি আছে এই দুনিয়াখন। তো আৰু এই পৃথিৱীৰ সকলোবিলাক বস্তু চলি আছে ফিজিক্সৰ নিয়মত। আৰু এটা বস্তু চলাবলৈ বা এটা বস্তু চলিবলৈ আমি সেইবিলাক নিয়মৰ পালন কৰিবই লাগিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।